সিহঁতে কি কৈছে নাই সিহঁতে যে পলা বান্দৰ ধৰি আমাৰ ইয়াতে থকাৰ বৰ সুবিধা হৈছে বিৰাট উৎপাত আজিও ৰাতিপুৱা বান্দৰে আমাৰ মাইকী মানুহ এজনী কামুৰি একেবাৰে খেদি মেডিকেল নিব লগা হৈছে চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগে আৰু খেতি বাতিটো কৰিব নোৱাৰোই চব খাই পেলাই উৎপাত কৰে মানুহ খেদিলে মানুহকো মাৰিব যায় কামুৰিব যায় সেইকাৰণে তাড়াতাড়ি গভৰ্ণমেণ্টে অলপ এটা ব্যৱস্থা ল'ব লাগে মানে আমাৰ উত্তৰ গুৱাহাটীত এনেকুৱা বান্দৰৰ সন্ত্ৰাস হৈছে মানুহ ল'ৰা ছোৱালী বাটত কোনো পধ্যে ওলাব নোৱাৰে ৰাতিপুৱা ৱক কৰিব মানুহক আক্ৰমণ কৰে আজি ৰাতিপুৱা এজনে মাইকী মানুহক বেয়া কৰি আঘাত কৰিছে বৰ্তমান তেখেত জি নাৰ্ছিং হোমত আছে যোৱাকালি এজন ল'ৰাক কামুৰিছে আচুৰিছে আৰু খেতি পথাৰত বহুত অত্যাচাৰ গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ ইয়াৰ কিবা এটা সুব্যৱস্থা লয় নহ'লে দিনক দিনে বান্দৰৰ পোৱালিৰ সংখ্যাও বাঢ়ি গৈছে মানুহৰ ঘৰত অকলে মাইকী মানুহ বা সৰু ল'ৰা ছোৱালী থাকিব নোৱাৰি আৰু ৰাতিপুৱা মানুহে ৰাস্তাৰে খোজকাঢ়ি গ'লে আগুৰি লৈ বহুত আক্ৰমণ কৰিছে ইতিমধ্যে আমাৰ ইয়াতে 6-7জন মানুহক আক্ৰমণ কৰিলে আজি যিজনী বৃদ্ধ বয়সস্থ মানুহক আক্ৰমণ কৰিছে তেখেতৰ বহুত মানে হেৰি হৈছে ইনজৰি হৈছে তেখেতক ততাতৈয়াকৈ মানে জি নাৰ্ছিং হোমত ভৰ্তি কৰা হ'ল বাইকখন তাতে থাকিব এনে ওপৰতে গাঠি মাৰি বেছি পোৱা কাৰণে দিওঁ চিলাব লাগিব হ'ব দেখাইছে বাবু কি হৈছিলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যায় আমি মৰ্ণিং ৱাক কৰিব যাওঁতে বান্দৰ একজাক আহি আগুৰি ধৰিছে বান্দৰ জাকে একদম খুৰীক আগুৰি ধৰি পেলাই একদম কামুৰি বাগৰি পৰিছে তাৰপিছত মই টাঙন এডাল লৈ কোবাই খেদি মোৰো কাপোৰে কানিয়ে হেৰি কৰিছে কামুৰিছে তাৰপিছত আহি বাগৰি পৰি তেজ একদম মানুহটো তেজেৰে ৰঙালী হৈ গৈছে তাৰপিছত বেলেগ মানুহে আহি হেৰি কৰিছে উদ্ধাৰ কৰিছে কেনে ধৰণৰ অত্যাচাৰ বান্দৰ এই বান্দৰৰ বহুত অত্যাচাৰ মানে একদম বান্দৰৰ উৎপাত কৰিব নোৱাৰি মানে দৰ্জা খিৰিকী খুলি দৰ্জা ঘৰ খুলি থ'ব নোৱাৰি বান্দৰ মানে একদম যোৱাকালি মোক খেদিছে একদম ঘৰত সোমাই গৈছে গৈ পেলাই মোক একদম খেদিছে কামুৰিলে অকণমান কামুৰিব নাপালে তাৰপিছত তাৰ আগৰ দিনাখনে আৰু পাকঘৰ আমাৰ ৰুমত সোমাই পেলাই ৰুমৰ পৰা বিস্কুটতে মাছে লৈ গৈছে তাৰপিছত এইটো মই এনেই তখন লওঁতে তাৰমানে পোৱালিকেইটা আঠা মাৰি দিলে বেছি দিগদাৰ হৈছে দিগদাৰ কৰে এই মাৰিব যোৱা বুলি ভাবিব তাৰমানে পোৱা বান্দৰ মাৰি বান্দৰটো নেদেখাই নহয় উঠাই দেখাব লৈ যাব